আপোনালোকক মই আগৰ ব্লগ এটাত গৈছিলোঁ সৌৰভ এক্সিডেণ্ট হ'ল বুলি, তো ব্লগ আপোনালোকক দেখাওঁ। এইটো গাইছ একদম অৱস্থাটো ইয়াৰ বেয়া হৈ আছে, এফালে চাওক আৰু হাতটো একদম বন্ধা খাই গ'ল। হেই গাইছ, কি খবৰ? আজিৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম। তো এতিয়া মই যাবলৈ ওলাই গ'লোঁ বজাৰ, আৰু মোৰ লগত আছে এতিয়া সুব্ৰত। ই মানে নাযায়, তো মানে মই আজি দেওবাৰ না, তো সেইকাৰণে পাপাৰ কাৰণে ভাত লৈ যাম। তো এইফালে ভাতটো লৈ ল'লোঁ, আৰু মানে মায়ে পানী ভৰাই আছে বটলত, তো বটল চটল লৈ একদম ডাইৰেক্ট যাম। আৰু সুব্ৰত কিবা কবিনে? গাইজ ঘৰত কাম কৰি আছে, এইফালে মাটি চাটি পেলাই আছে। আৰু প্ৰীতমহঁতৰ ঘৰ আহি পালোঁ, আৰু মানে প্ৰীতমকো লৈ যাওঁ বুলি ভাবিলোঁ, অকলে অকলে ভাল নালাগে মানে, তো সেইকাৰণে প্ৰীতমক লৈ লওঁ। আৰু ই আহিছে চাওক মাখনটো মোবাইল চাই চাই, এই মাখনটো মানে মোবাইলত পূৰা কিবা কিবি হটস্পট লৈ পূৰা দি আছে। সোনকালে গাইজ সোনকালে যাব লাগিব, আৰু 12টামান বাজিলে। আৰু এইফালে পাপা ভাত চাত খাই দিলে, আৰু প্ৰীতমে এইফালে বজাৰ চজাৰ কিবা কিবি কৰিলে। আৰু এইফালে মানুহ চানুহ গাইজ আজি কম আছে, চাবই পাৰিছে। এইফালে চপ্পল দোকান, আৰু এইফালে কিবা কিবি আছে গাইজ, তো সেইটোৱে চাই থাকিব ব্লগটো একদম কণ্টিনিউ। বজাৰৰ পৰা আহি গ'লো, এইফালে মানুহটোৱে কিবা ক'বনে? মানুহটো পূৰা মালামাল হৈ আছে গাইজ, পূৰা স্কুলৰ পৰা মাল পালে কেইটকামান। আৰু এইফালে ইয়াৰ চব্জি কেইটা আছে বাৰু, তো গাইজ চাই থাকিব একদম কপ। हरामी हो बेटा। ঘৰ আহি পালোঁ, আৰু এইফালে বেগটো ৰাখিলোঁ, আৰু এতিয়া ভাত চাত খাব লাগিব। মানে টাইমটো 1:30মান বাজিলে। আৰু এইফালে আছে বাইদেউ চাওক, এইফালে আমাৰ ভণ্টি মানে আজি গ'ল শীতলা পূজা চাবলৈ লামডিং, আৰু মোৰ যোৱাৰ কথা আছে বাৰু কালি। গাইজ যাব পাৰোঁ মানে কালি মানত, কি হয় এতিয়া গম নাপাওঁ। যাব মন আছে, আকৌ মনো নাই, কি হয় চাওঁ। যাবতো বেছি চেষ্টা আছে মানে। গাইজ এইফালে দুপৰীয়াৰ খোৱা আছে, এইফালে পানীলাওৰ যিটো ডাটা আৰু আলু দি জোল, আৰু এইফালে আছে আলু ভাজি, দাংবটি আৰু আলু, অসমীয়া আলু দি ভাজি এইটো। তো গাইজ খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। একদম ব্লগটো মজা পাব, চাই থাকিব একদম কণ্টিনিউ। আৰু আগৰ ব্লগটো মানে আপলোড হৈ আছে। আপোনালোকক মই আগৰ ব্লগ এটাত গৈছিলোঁ সৌৰভ এক্সিডেণ্ট হ'ল বুলি, তো আজি মানে ডিপুৰ পৰা আহি পাইছে, তো ব্লগ আপোনালোকক দেখাওঁ। এইটো গাইজ একদম অৱস্থাটো ইয়াৰ বেয়া হৈ আছে, এইফালে চাওক, আৰু হাতটো একদম বন্ধা খাই গ'ল। ইয়াৰ অৱস্থাটো এনেকুৱা হ'ল। তো গাইজ আজি মানে এই ডিপুৰ পৰা আহিলে, তো কালি বোকাজানত থাকিলে। আৰু এইফালে আছে বাইদেউ, একদম বাইক চাইক এতিয়া চলাব নোৱাৰে, একদম বিজনেছটো ইয়াৰ অলপ চলিও বাৰু, তথাপিও মানে মোবাইল ফোনতে বিজনেছ চলে। আৰু একদম মানে ভাত চাত খাই ডাইৰেক্ট, মানে মই বেছিভাগ বৰদেউতাহঁতৰ ঘৰতে থাকোঁ, তো মানে সৌৰভদাহঁতৰ ঘৰতে, আৰু একদম সিহঁতৰ ঘৰতে অলপ ফুৰাফুৰি। আৰু কালি আমি আগতে ক'লোঁ যাম শীতলা পূজাত, মানে যাব পাৰোঁ, আৰু ইও যাব। যোৱা বছৰ আমি দুইবাৰ গৈছিলোঁ, তো এইবছৰত যাম বুলি ভাবিছোঁ। এক্সিডেণ্টটো হ'ব নাছিলে, মানে গৰু এটাৰ কাৰণে হ'ল, আৰু হাৰ্টটো মানে অলপ ফ্ৰেকচাৰ হ'ল, হাৰ্টটো সেইকাৰণে বন্ধা খাই গ'ল, অলপ মানে ভিতৰত অলপ প্ৰব্লেম হৈ গ'ল। আৰু একদম ব্ৰেইনতো অলপ প্ৰব্লেম হৈছে, সেইকাৰণে চিটি স্কেনো কৰালে বোলে, তো একো মাথাত একো হোৱা নাই ডাঙৰ কিবা, কিন্তু হাতত অলপ হ'ল, তো সেইকাৰণে ডাইৰেক্ট বান্ধিয়ে দিলে হাতটো। তাৰপিছত এসপ্তাহমান ৰাখিব দিছে এই হাতটো মানে বন্ধাটো। মানে মই ৰাতিপুৱাই পাপাৰ তুফানখন লৈ আহিছিলোঁ পাপাৰ পৰা, তো এতিয়া আকৌ মানে থৈ আহিব গৈ আছোঁ। মানে পাপাকো লৈ আহিম একবাৰে, দুইজনে আহি যাম। তো এতিয়া ডাইৰেক্ট গধূলিয়ে হ'ল, এইফালে চাব পাৰে এন্ধাৰ হ'ল অলপ চলপ। তো ব'লক গৈ থাকোঁ, ডাইৰেক্ট বজাৰত গৈ লগ পাম। আৰু বজাৰ আহি পালোঁ, আৰু এইফালে চাব পাৰে এফালে একদম মানুহ চানুহ আছে বাৰু। তো গাইছ পাপাৰ যিকেইটা তামোল পাণ চব গাড়ীত উঠালোঁ, আৰু এতিয়া যাব হ'লে। আৰু ঘৰ আহি পালোঁ, আৰু এইফালে মায়ে বহাই দিলে চাহ, এইফালে চাব পাৰে লাল চাহ, মানে মই খাওঁ লাল চাহ, আৰু মানে গাখীৰে চাহ হয়, তো মই খাম লাল চাহ, তো মোৰ কাৰণে এক্সট্ৰা। তো এইফালে আৰু লগত আছে কেক। তো গাইছ এইফালে হৈ গ'ল চাহ, এইফালে চাব পাৰে চাহ আৰু কেক আছে, লাল চাহ আৰু কেক। মানে এটা প্ৰব্লেম হৈ গ'ল গাইছ, মানে আজি হ'ল নিৰামিষ, তো নিৰামিষত মই পাহৰিয়ে গ'লোঁ, মানে হোটেলৰ পৰা মই কেক লৈ আহিলোঁ। তো এতিয়া ৰাখি দিছে বাৰু, কালি খাব সেইকাৰণে। তো মই একো নাই, মই খাব পাৰোঁ, আৰু তো সেইকাৰণে মই লৈ ল'লোঁ একদম চাহ আৰু কেক। তো খাই দিওঁ। আৰু সেই গাইছ এতিয়া 8টা 8:30 বাজিছে, আৰু এতিয়া পূৰা এন্ধাৰ হৈ গ'ল চাওক। আৰু এতিয়া গৈ আছোঁ প্ৰীতমহঁতৰ ঘৰত, মানে অলপ ভাল লগা নাই, মানে MB খতম হৈ গ'ল। তো মানে আজি ভিডিঅ'টো আপলোড কৰিবলৈ একদম মানে 2GB MB পাওঁ, 350 টকাত। তো এতিয়া গোটেই MBটোৱে খতম হৈ গ'ল। তো এতিয়া গৈ আছোঁ প্ৰীতমহঁতৰ ঘৰত, আৰু তো প্ৰীতমক লৈ কিনে তাৰপিছত অলপ ফুৰাফুৰি কৰিম ৰাস্তাই। আৰু প্ৰীতমকো লৈ ল'লোঁ একদম প্ৰীতমৰ ঘৰৰ পৰা। এতিয়া আমি খোজকাঢ়ি একদম খোজকঢ়া আৰম্ভ কৰিলোঁ, মানে এতিয়া গৈ এতিয়া শীতলা মন্দিৰ পাই যাম। আৰু এক্সামৰ পৰহি ৰিজাল্ট দিব না এক্সামৰ, আমাৰ HS-ৰ, তো সেইকাৰণে এতিয়াৰ পৰা খোজকঢ়া আৰম্ভ কৰি দিলোঁ। এইটো আমাৰ বৰদেউতা দেখাই দিয়ে নেকি, যিটো মানে কালা কোলা এটা কিবা পিন্ধি আছে সেইকাৰণে। আহি পাই গ'ল আমাৰ নাৰ্চাৰী, এইটো আমাৰ ঘৰৰ ওচৰতে নাৰ্চাৰীটো। তো এতিয়া আমি আকৌ ঘূৰি দিলোঁ ইয়াৰ পৰা, আকৌ ঘৰ গৈ আছোঁ। আৰু
আৰু এইফালে এটা ডাঙৰ দোকান আছে আমাৰ 35 বুঢ়াৰ দোকান হয় গাইছ। লাই কৈছোঁ শুনিলে মাৰিব গাইছ। খালি ঘূৰিয়ে আছোঁ এফালৰ পৰা এফালে, এফালৰ পৰা এফালে। আজি আমাৰ মাথা বেয়া হৈ গ'ল মানে। আৰু কালি মানে মই যোৱাৰ প্লেনটো লগাইছোঁ শীতলা পূজাত, আপোনালোকক আগতে কৈছোঁ মানে কালি যদি যাওঁ শীতলা পূজাটো পৰহি ডাইৰেক্ট ৰিজাল্ট, তো আহোঁতে আহোঁতে মানে পৰহি ৰাতিপুৱা হৈ যাব। তো সেইকাৰণে মানে কালি যাব খুজি আছোঁ। আৰু এইফালে চাওক পূৰা ৰাস্তাটো বেয়া, মাখন মাখন। প্ৰীতমৰ পূৰা ফাৰ্ষ্টত উঠি পূৰা ফূৰ্তি কৰি আছে, নতুন নতুন কলেজত যাব, ছোৱালী পটাব, তাৰপিছত बड़ा हरामी हो बेटा। পূৰা ফূৰ্তি কৰিব মানে। আৰু মোৰতো গাইছ অৱস্থা 2 বছৰ পাৰ কৰি দিলোঁ। এতিয়া যদি পাছ চাছ কৰোঁ আকৌ কলেজত লগাম বাৰু। সৰু কথাতে ভাবিছোঁ লগাম বুলি, এতিয়া কি হয় দেখা যাক। আৰু ৰিজাল্টটো আপোনালোক গমেই পাব, যি হয় ভাল হয় বেয়া হয় এইটো মই চব ব্লগতে কওঁ। গাইছ পূৰা ফুৰি ল'লোঁ আৰু এইফালে এইফালে। তো আমাৰ এটা মিটিঙো আছিলে, তো মিটিং চিটিং কৰি এতিয়া আমি ঘৰ গৈ আছোঁ একদম। প্ৰীতমো গুচি গ'ল ঘৰত। তো গাইছ ঘৰ আহি পালোঁ আৰু ভাষাটো খাই দিলোঁ মানে, আপোনালোকক দেখুওৱা হোৱা নাই, পাহৰি গ'লোঁ মানে ভাত খোৱাৰ টাইমত আৰু। তো আজিৰ ব্লগটো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু নেক্সট ব্লগত লগ পাম। আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব, একদম কৰি দিয়ক আৰু। তো কালিৰ এটা মজা ব্লগত লগ পাম আৰু।